ৱেলকাম বেক টু মাই ইউটিউব ছেকেণ্ড চেনেল এজেছ ব্লগ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। যিমানকেইগৰাকী মোৰ ভাইটি ভণ্টি তথা বন্ধু বান্ধৱীসকলে এইচএছ পৰীক্ষা দিছিলে, সেইসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰে কৰিছোঁ ভগৱানৰ ওচৰত যাতে সকলোৰে পৰীক্ষা ভাল হয়। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মোৰ সম্ভৱ এতিয়া সকলো গাঁৱতে পানী হৈ আছে, কাৰণ এতিয়া বৰষুণ আৰু বাৰিষাৰ বতৰ। আৰু মোৰ পিছফালে দেখি পাইছে কিজানি পানীয়ে ভৰি আছে। সেই পিছফালে নহয়, গোটেই গাঁওখনে পানীয়ে ভৰি আছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু, আপোনালোকে চাই থাকিব। আজি এই গাঁওখনৰ মৰা মোৰ ফটোকেইখনৰ লগতে আপোনালোকক বিদায় দিছোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।